এইটো দেখিছে? এইটো বুঢ়া পাতাত চাওক, এইবিলাক খায় নেকি? ফুলকবিৰ এইবিলাক পাত খায়। এইবিলাক ক'ত সোমাইছে জানেনে? এনেকুৱাকে মেৰাই পেলাই এনেকুৱাকে এনেকুৱাকে একদম ঠেলি ঠেলি টাইট কৰি থৈছে, দেখিছে? বন্ধুসকল, মোৰ হাতত দেখা পাইছে এটা ফুলকবি। এই ফুলকবিটোত এনেকুৱা এটা বস্তু, ফুলকবিটো আনিছোঁ ক'ৰ পৰা কৈ লওঁ, জালুকবাৰীৰ পৰা। মই আছোঁ গুৱাহাটীত। আমাৰ গাঁৱৰ দোকানৰ ফুলকবি যে আমি কিনো আৰু টাউনৰ মানুহে যে ফুলকবি কিনি খায়, তাত পাৰ্থক্য কিমান? এই বস্তুটো লৈ আহিছোঁ, আপোনালোকক দেখুৱাই আছে, আচৰিত হ'ব। গাঁৱৰ যিবিলাক বজাৰ বা গাঁৱৰ মানুহে আচৰিত খাব। আপোনালোকে কিনিব নেকি এনেকুৱা ফুলকবি? ফুলকবিটোত কি আছে? ফুলকবিটো এনে ঠিকে আছে, চব দেখিলোঁ। কিনিব গৈহে আচৰিত হ'লোঁ বা ৰুমত আনি চাই একদম মাথা বেয়া হৈ গ'ল। তাৰপিছত দেখাওঁ আপোনালোক খুলি। এইটো চাওক, এইটো দেখিছে? এইটো বুঢ়া পাতাত চাওক, এইবিলাক খায় নেকি? ফুলকবিৰ এইবিলাক পাত খায়। এইবিলাক ক'ত সোমাইছে জানেনে? এই ফুলৰ যে হেৰিবিলাক আছে, এই চাওক, এইবিলাকৰ চেপত এই বুঢ়া পাতাত ঠেলি ঠেলি সোমাই পেলাই থৈছে। আৰু আছে চাইডত। এই মেৰাই পেলাই কিমান ধুনীয়াকৈ সোমাইছে তাত, দেখিছে? এইবিলাক পাত খায় নেকি? ফুলকবিৰ এইবিলাক পাত খায়। আৰু আছে চাওক, চব বুঢ়া বুঢ়া পাতা এইবিলাক সোমাই থৈছে। দুটা ফুল আনিছোঁ, দুটাতে পাত তেনেকুৱা মেৰাই পেলাই এনেকুৱাকে সোমাইছে টাইটকে। কৈছোঁ এইবিলাক পাত যে এইবিলাক পেলোৱা নাই আপোনালোকে, কিয় এইবিলাক যে? নাই, ইয়াত তেনেকুৱাই। এতিয়া কথা হ'ল, মোৰ সোঁফালে চাওক, গাঁৱৰ লগালগ মই গাঁৱত ফোন কৰিছোঁ মোৰ বন্ধু এটাক, তাক কৈছোঁ লগালগ দোকানৰ পৰা এটা ফুলকবিৰ ভিডিঅ' পঠা। আমাৰ বজাৰত বা আমাৰ গাঁও অঞ্চলৰ যিবিলাক বজাৰ আছে, আপোনালোকৰ পিনেও তেনেকুৱা গাঁও অঞ্চলৰ বজাৰত কেতিয়াও এনেকুৱা নিবিকে। ধুনীয়াকৈ কাটি পেলাই এই হিচাপত দিব ন। লগালগ কৈছোঁ এটা ভিডিঅ' পঠা। মই ভিডিঅ'টো চলাই আছোঁ, চাওক। আমাৰ এইটো ভিডিঅ'টো আমাৰ গাঁৱৰ অলপ আগত কৰি পঠিয়াইছে। গাঁৱৰ বজাৰৰ মানে আমাক এনেকুৱাকৈ দিয়ে চাফা কৰি। যদি ফুলৰ লগত খায়, এই ডেটাটো এইটো কি কয় আপোনালোকে, এইটোহে খাব পাৰে, হয়নে? এই বুঢ়া বুঢ়া পাত খায় নেকি? এইবিলাক খায় নেকি? এতিয়া চাওক, টাউনৰ মানুহ কিমান কষ্ট কৰে চব্জিৰ ক্ষেত্ৰত। চব্জি খাই না সিহঁতে সোণ হীৰামানি যেনেকুৱা দেখা পাওঁ। টাউনৰ মানুহে চব্জি যে খায়, যেনেকুৱাই দিয়ে তেনেকুৱাই আনিব লাগে, হয়নে? আমাৰ গাঁৱৰ মানুহ কেতিয়াবা তেনেকুৱা গাঁৱত কিনিব নেকি? গাঁৱৰ বজাৰত তেনেকুৱা বেচিলে এই দোকানীক বহিব দিব নেকি দোকান লৈ? কওকচোন। আৰু এইবিলাক মানুহক দি পেলাই এইবিলাক কি ভাল কাম কৰি আছে নে কি কৰি আছে? আপোনালোকে নিজে বিবেচনা কৰক। টাউন আৰু গাঁৱৰ মাজত পাৰ্থক্য চাওক। টাউনৰ মানুহ চব্জি খায় নে কি খায়, কিমান কষ্টত। ভাল চব্জি এটা পাব হ'লে কিমান কষ্ট পায়। আৰু চব্জি এটা আনিব গ'লেও এনেকুৱা বুঢ়া বুঢ়া পাত সোমাই দিয়ে। গাঁৱত এনেকুৱাতো নাই। কথা হ'ল, এইটো কি গৃহস্থ? মই আকৌ কোনোবাই ভাবিব পাৰে গৃহস্থৰ ওপৰত কথা কৈ আছোঁ মই। নহয়, এইটো গৃহস্থৰ হেৰি নহয়, বৰঞ্চ গৃহস্থৰ লছ। কেনেকুৱা লছ জানেনে? এই বেপাৰী, টাউনৰ বেপাৰীকেইটা গৃহস্থক যেতিয়া ক'ব যে এই পাত নেকাটিব, পাত সহে লৈ আহিব। মোৰ দেউতাও গৃহস্থ, এইবিলাক খেতি কৰে, মই জানো। মোৰ দেউতাও গৃহস্থ দেই, মই কৃষকৰ ল'ৰা, গাঁৱৰ সৰু হেৰি ল'ৰা। আপোনালোকে চিনি পায়, আমাৰ অঞ্চলৰ মানুহে জানে। তাৰপিছত গৃহস্থৰ কেনেকুৱা লছ মই কৈ আছোঁ, যেতিয়া বেপাৰীয়ে ক'ব আপুনি এই পাত নেপেলাব, লৈ আহিব এনেকুৱা, তেতিয়া গৃহস্থক দামটো দিব, পাত বুঢ়া পাত লগত আছে, এইবিলাক অলপ কম ৰেটত দি দিওঁ, লামচাম থুলমূলকৈ লৈ আহিলে। আনাৰ পিছত আমি গাঁৱত যদি এইটো খাওঁ 40 টকা কিলো, টাউনত এইবিলাক বুঢ়া পাত ভিতৰত সোমাই দিওঁ 40 টকা বেচিব। গৃহস্থৰ ক'ত লাভ হ'ল? বেপাৰীহে লাভ হ'ল। গৃহস্থৰ ক'ৰবাত লোকচান হ'ল জানো? গৃহস্থৰ পৰা তেনেকুৱা আৰু কম ৰেটতহে আনে থুলমূলকৈ আনি পেলাই, কিন্তু এই মানুহকেইটাক ঠগন দি আছে, ৰাম ঠগন। চাওকচোন, এইবিলাক বুঢ়া পাতা এইবিলাক এনেকুৱাত সোমাই পেলাই হেৰি কৰে নেকি? এইটো চাওক, এটা ওলকবি। এই ওলকবিটো দেখুৱাই আছোঁ মই। আমাৰ গাঁৱত কি ওলকবি এনেকুৱাকে ওলকবি খাই নি? এনেকুৱা বেচিব নেকি? গাঁও অঞ্চলৰ বজাৰত, সেই আমাৰ লংকা অঞ্চলতে নহয়, অসমৰ যিকোনো প্ৰান্তত ওলকবি হওক বা বন্ধাকবি হওক, গাঁও অঞ্চলৰ বজাৰত এনেকুৱা দিয়ে নেকি? পাত এনেকুৱা ভিতৰত সোমাই দিব পাৰিব? যদি ওলকবিত থাকে কুমলীয়া এটা দুটা হেৰি থাকিব পাৰে, এইটো খাব পাৰে, কুমলীয়া এইটো চব্জিৰ লগত খাব পাৰে, হয়নে? কিন্তু এইবিলাক বুঢ়া একদম মানে এইবিলাক পাত সহে ওজনত একদম কাটা কাটা ওজন কৰি দি আছে।
চাওক এইবিলাক বুঢ়া বুঢ়া পাত, এইবিলাক বুঢ়া বুঢ়া পাত চাওক, দেখিছেনে? এইবিলাক এনেকুৱাকে মেৰাই পেলাই এনেকুৱাকে এনেকুৱাকে একদম ঠেলি ঠেলি টাইট কৰি থৈছে, দেখিছে? দেখিছেনে আপোনালোকে? দেখিছে? তে আপোনালোকক যে বস্তুটো দেখালো, আপোনালোকে নিজে বিবেচনা কৰক, গাঁৱৰ মানুহ কিমান সুখত, কিমান ভালকে চব্জি খায়, কিমান হেৰি আমি যে খাওঁ কিমান ধুনীয়াকে বেপাৰীৰ দোকানৰ পৰা কিনো, যদি কিনো ফ্ৰেছটো বিচাৰোঁ, এনেকুৱাকে ঠগন আমাক দিব নোৱাৰে। কিন্তু টাউনৰ মানুহ মোক বন্ধ কৰি কিনি আনিব লাগে, ইয়াত নেপায়, কি কৰিব? এইবিলাক বুঢ়া বুঢ়া পাত চাক ৰঙা পৰি গৈছে, পোকে খাই দিছে চাওক, পোকে খাই দিছে এইবিলাক পাত চাক, এইবিলাক পাত চাক। অলপ ওচৰলৈ আহক, আপুনি দেখক এইবিলাক, এই বুঢ়া বুঢ়া পাত ৰঙা পৰি গৈছে, এইবিলাক খাই নেকি? এইবিলাক ইয়াৰ ভিতৰত সোমাই পেলাই ওজনত দিছে, ইমান কেইটা পাত ওলাইছে চাওক, এই দুটা ফুলকবি, চাওক 40 টকা কেজি ফুলকবিত, 40 টকা কেজি ফুলকবিত ইমান সোপা পাত ওলাইছে বুঢ়া বুঢ়া, এইকেইটা পাত খাব পাৰে মানুহে? কোন জেগাত এনেকুৱা চলে আছে, কি ক'ব? এই টাউনৰ মানুহে কিমান কষ্ট কৰে চাওক, এইবিলাক পাত যে মানুহক খুৱায়, মোক বন্ধ কৰি লৈ আহিব লাগে, মই আজি লৈ আহিলো, উপায় নাই, চবেই নি আছে তেনেকুৱা, আমাৰ ইয়াত তেনেকুৱাই চলে বুলি কয়, আৰু কি কৰিব, লৈ আহিলো, কি ক'ম এতিয়া? বুঢ়া বুঢ়া পাত এইবিলাক পেলাব লাগিব, বা গৰু থাকিলে বা গাহৰি থাকিলে খুৱাব লাগিব, আৰু উপায় নাই। এইখিনিয়ে আৰু আপোনালোকে কমেণ্ট কৰি জনাব ক'ত এনেকুৱা চলে।